Hi friends, মোৰ চেনেলৰ অন্যটো ভিডিঅ' আপোনালোকক সকলোকে স্বাগতম জনালোঁ আৰু আপোনালোকৰ খবৰ ভালনে আৰু সকলো ভালে থাকক থাকক আৰু আনন্দত থাকক হয়নে আৰু দিনবিলাক আচলতে কাৰ কেতিয়া কি হয় কোনেও গম নাপায় আৰু এইটো ভিডিঅ'ৰ মই শৰ্ট ভিডিঅ' এটা আপলোড কৰিছোঁ আৰু মই আপোনালোকক কৈছোঁ যে আজি মোৰ অকণমান বেলেগ লাগিছিলে কেনেকুৱা বেলেগ মানে মই যেনেকৈ মানে যিখিনি কৰি আছোঁ আপোনালোকৰ মাজত আগবঢ়াইছোঁ আৰু সেইখিনি কৰি থকা সময়ত মোৰ সঁচাই বহুত বেছি ভাল লাগিছিলে নহয় মই জব পোৱা যেন লাগিছিলে জানে নাই মই নিজকে ফিল কৰিছোঁ কিবা নিজেই মানে কিবা এনেকুৱা লাগিছিল আৰু ভাল লাগি আছিল আৰু মনটো তাৰপিছত মইনো কিয় এনেকৈ মানে কি কৰি আছোঁ আচলতে মনটো কেতিয়াবা এনেকুৱা ভাল লাগিবৰ কাৰণেও এইবিলাক কৰা হয় আৰু ঠিক আছে মই আপোনালোকক জনাইছোঁ এতিয়া মইনো ক'ত আহিছোঁ এয়া দেখিছে নহয় এয়া বৰ হৈ গৈছোঁ এতিয়া মেডিকেলত আহিছোঁ মই এইবিলাক যে লৈ আহিছোঁ মানে মোৰ টিফিনত কিবা কিবি খোৱা বস্তু আৰু গোটেইখিনি দেখাইছোঁ যিহেতুকে পানী বটল সেইখিনিতো মেইন বাৰু পানী বটল লাগিবই আৰু টিফিনটো অনাৰ এটাই কাৰণ হ'ল আজি হৈছে মঙলবাৰ কাৰণ মই মঙলবাৰে বাহিৰত একো নাখাওঁ সেইটো কাৰণে লৈ আহিছোঁ আৰু এতিয়া ডক্টৰ দেখুওৱা হৈ গ'ল ইয়াৰ পিছত মই এতিয়া টেষ্ট দিব লাগিব ইয়াত অকণমান টাইম ৰ'ব লাগিব আৰু এতিয়া 3:30 মানে হৈ গ'ল আৰু এইখিনি দিব পাৰিলে হ'ল আৰু আজিৰ কাৰণে আৰু এইফালে গাড়ী পাৰ্কিং কৰা আছে এতিয়া তালৈকে যাব লাগিব আৰু লাজুকী বনকেইটাৰ লগত অকণমান খেলিলোঁ মনটো ভাল লাগে হয়নে এইবিলাক কৰিলৈ তাৰে পিছত এতিয়া এটা বেলেগ একো খোৱা নাই ডাব খালোঁ আজি আকৌ হস্পিটেল আহিছিলোঁ যিটোকে সেইদিনা মোৰ পৰীক্ষা কৰিছিলে তেজৰ আৰু কেইটামান তেজৰ প্ৰব্লেম পালে মানে বহুত বেছিয়ে হৈ গৈছে তাৰপিছত কলেষ্ট্ৰল আৰু থাইৰয়ড এনেকুৱা তাৰপিছত কলেষ্ট্ৰলটো বেছি বাঢ়িছে আৰু এয়া মোৰ দেখিছে নহয় চিমটম এটা আছে এয়া এইটো তাৰপিছত চালে এতিয়া বাৰু মাছ মাংস কমপ্লিট বন্ধ বুলি ক'লেও ভুল নহয় মানে মাছ খাব দিছে আৰু সৰু মাছ খাব দিছে আৰু মাছটো সৰু খালে একো নহয় বুলি কৈছে আৰু মাংসও লোকেল চিকেন খাব দিছে বাকি খাব নোৱাৰোঁ আৰু বাৰু খাব নোৱাৰোঁ নাই বেমাৰখিনি সোনকালে ভাল হ'লে আৰু আপোনালোকে যদি জানে কিবা ঘৰচীয়া উপায় আছে সোনকালে কমে কেনেকুৱা কি কৰিলে ভাল হয় আপোনালোকে কমেণ্ট কৰি ক'বচোন বহুত টেনশ্যনত পৰিছোঁ আজি জানেনে মানে প্ৰথমতে মই যেতিয়া ৰিপৰ্ট ঘৰত পাইছিলোঁ তেতিয়া মানে সেইটো ৰিপৰ্ট দিয়া নাছিলে পিছত দিলে ৰিপৰ্টটো মানে থাইৰয়ডটো পাইছিলোঁ সেইটো বাৰু মোৰ আছে কলেষ্ট্ৰলটো কমিব বুলিয়ে ভাবি আছিলোঁ নাই বুলিয়ে ভাবি আছিলোঁ তাৰপিছত তাত গৈহে মই গম পাইছোঁ যে তাৰপিছত কি হ'ল সেইটো ৰিপৰ্টত মানে বাকী চব ঠিকেই আছিলে তাৰপিছত আজি ভাবি আছিলোঁ ৰাতিপুৱাই একো নোখোৱাকৈ আহিছোঁ মই জানো কিবা পৰীক্ষা কৰিব দিবও পাৰে তাৰপিছত একো দিয়া নহ'ল নিদিলে আৰু যিখিনি আছে সেইখিনি দেখা পাই মানে ভয়ে খাইছোঁ আৰু কি কৰিব লাগে আৰু মেডিচিন দিছে মেডিচিনখিনি খাম বাৰু আৰু দুখৰ জীৱন মানে বেমাৰ আজাৰ হৈ থাকিলে মনবিলাক ভাল নালাগে বেমাৰ আজাৰ হৈ থাকিলে একদম মনবিলাক বেয়া লাগি থাকে মনটো বেয়া লাগে খুবেই বেয়া লাগে আৰু বেমাৰ আজাৰবিলাক বাৰু চলি থাকিব আৰু বেগ কিনিছে এতিয়া এইটো আৰু এয়া কৰিব আৰু এইটো কৰা হ'ল এইটো ৰেডি এতিয়া ৰেডি হৈ গ'ল কি হৈছে যিহেতুকে এজনী মানুহ এইফালে আৰু এইটো প্লেনত সুবিধা হয় যিটোকে টোপনি মাৰা টাইমত আৰু এইটো প্লেনৰ কাৰণে লোৱা গৈছে যিটোকে কিছু সময় লাগিব প্লেনত এইফালে এতিয়া 5টা বাজি গ'ল আৰু 5টা বাজি যোৱাৰ লগে লগে কামবিলাক শেষ হৈ গ'ল এতিয়া গা পা ধুব লৈ লৈছোঁ এইবিলাক কানি কাপোৰ মানে গাটো ধুই লওঁ আৰু চাকি বন্তি দিওঁ যিটোকে যাবই কাৰণে এয়া বেগটো বাহিৰত থৈছে তাই দেখা পালে হাল্লা লগাই দিয়ে হেপী জাৰ্নি গুৰু পা হেপী জাৰ্নি বুলি পাপা হেপী জাৰ্নি পাপা
বোলা ওরা সৰু বেগটো তো ভিতৰতে সোমাই দিলো নহয় আৰু গলত মাৰা খান্দাতে থাকিল বাই বাই দিবা পাক এটো পাক বাই বাই দি ফুৰ বাই গেছি আইব নহয় টিকলি কান্দা নাকান বলা পাপা কি দিছে হে দিছে না কি দিছে পইচা পইচা দিছে কিবা হাবা দে যোৱাৰ পিছত কাম ওলাই লৈছোঁ এয়া চাওকচোন এয়া ৰঙালাও ধুনীয়াকৈ সিজাই ল'লোঁ আৰু এইফালে পিঠাগুড়ি এয়া ভাজি লৈছোঁ এয়া আপোনালোকে গমে পাইছে কি বনাম এতিয়া আৰু এইফালে এয়া গুৰ মিঠাই পগাই ল'লোঁ এইফালে সিজাই লোৱা ৰঙালাওখিনি আৰু এইখিনি সিজাই লোৱাখিনি ইয়াতে পিঠাগুড়ি ভাজি লোৱা পিঠাগুড়িৰ লগত মিক্স কৰি দিয়া হৈছে আৰু এইখিনি তেল লাৰি আছে আপোনালোকে জানাসকলেতো জানেই ন যিসকলে নাজানে বাৰু তেওঁলোকৰ কাৰণে হ'ব সুবিধা হ'ব আৰু কৈ দিছোঁ সেইকাৰণে আৰু ইয়াত অকণমান আমি জোল মিঠাও দিছোঁ আচলতে নিদিলেও হয় যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে দিলে হ'ল আৰু এতিয়া কেৰাহী পাতি বহাইছোঁ 4-5খনকৈ আৰু পিঠাগুড়িকেইটা মায়ে ঘৰৰ পৰাই লৈ আহিছিলে মোৰ যিটোকে ইয়াতে কিনাই এইফালে আমাৰ এইকেইটা পালি পৌৰাকেইটা বনাইছে আইতাকে যোগাৰ দিছে কাঁহীত পিঠা নিছে এইকেইটা ৰাতিপুৱালৈকে ইমান ধুনীয়া ঢিলা হৈ আছে আৰু খুব ধুনীয়া হৈছে আৰু এয়া